হেল্ল' এভৰিৱান, নমস্কাৰ। কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালেই আছে, আমাৰো ভালেই। বতৰ কিন্তু একেবাৰে বেয়া, বৰষুণৰ তিতি এয়া মছন্দৰী ভাত ছিঙি লৈছোঁ। ভাবিছোঁ মাছৰ লগতে বনাম। এইফালে আদা নহৰু লৈছোঁ, এটা পিঁয়াজ জলকীয়া লৈছোঁ। কেৰাহীত তেল দি দিছোঁ, তেল গৰম হোৱাত পিঁয়াজ দিম। সেই তেল অলপ সৰহকৈ পৰিলে। এতিয়া ভালদৰে লৰাই ল'ম পিঁয়াজখিনি, তেতিয়া আদা নহৰু দি দিছোঁ। আদা নহৰু কেঁচা গন্ধটো যোৱালৈকে ভাজি ল'ম। এই সকলোখিনি ভালদৰে অকণমান ৰঙচুৱা হোৱালৈকে ভাজি লৈছোঁ আৰু হালধি গুড়ি দি দিছোঁ। আটাইখিনি ভালদৰে মিক্স কৰি লৈ এতিয়া মছন্দৰী পাতখিনি দি দিছোঁ। দেখাত সৰহ লাগে কিন্তু গলি গলি নাইকিয়াই হৈ থাকে। এতিয়া সোৱাদ অনুসৰি নিমখ দি দিছোঁ। হ'লেই আৰু দেই এইখিনি। এতিয়া মাছো দি দিম, মাছ দি অকণমান পানী দি সিজিবলৈ দিম। মছন্দৰী আমাৰ পেটৰ কাৰণে কিমান ভাল সকলোৱে জানে। মাছৰ তৰকাৰী ৰেডি হৈ গৈছে। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট কৰিব। বাই বাই।